Hello friends, আজি অন্য এটা বেলেগ ভিডিও লৈ মই আপোনালোকৰ ওচৰলৈ আহিছো। আজি কোনো ধৰণৰ ৰেচিপি ভিডিও মই লৈ অহা নাই। মই এঠাইত যাবলৈ লৈছো আৰু আজি নৱমী পূজা আৰু এতিয়া ৰাতিপুৱা 6টা মান বাজিছে। এতিয়া মই জাৰ্নি আৰম্ভ কৰিম। অসমৰ এটা বিখ্যাত মন্দিৰলৈ গৈ আছো মই। আজি আমি গৈ আছো ধুবুৰী চহৰৰ পৰা প্ৰায় 30 কিলোমিটাৰ পূবে আৰু বিলাসীপাৰা চহৰৰ পৰা প্ৰায় 10 কিলোমিটাৰ পশ্চিমে অৱস্থিত বগৰীবাৰী মহামায়া মন্দিৰলৈ। এই মন্দিৰটো নামনি অসমত গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ পিছতে দ্বিতীয়তম শক্তিপীঠ হিচাপে গণ্য কৰা হয়। গতিকে আমি এই মন্দিৰটো দৰ্শন কৰিবলৈ ওলালো ৰাতিপুৱা 6:30 মান বজাতে আৰু আমি এতিয়া টিহুৰ পৰা ধুবুৰী অভিমুখে গৈ আছো। আৰু আমি প্ৰায় 9:30 মান বজাত মহামায়া মন্দিৰৰ ওচৰতে অৱস্থিত কালী মন্দিৰটো আহি পালো। দেখিছেনে ইমান ডাঙৰ কালী মা বনাইছে। এই মন্দিৰটোলৈ আহি সঁচাকৈ খুব আচৰিত হৈছোঁ, কাৰণ ইমান ডাঙৰ কালী মাৰ মূৰ্তি আগতে কাহানিও দেখা নাছিলোঁ। মনটো খুবেই ভাল লাগিছে। এনেকুৱা ইমান ধুনীয়া মন্দিৰ এটা দৰ্শন কৰিবলৈ পাই নিজকে সৌভাগ্যশালী অনুভৱ কৰিছোঁ। আৰু এইটো মন্দিৰ অসমৰ ভিতৰত সবাতোকৈ ওখ মন্দিৰ। এই কালীমাৰ মূৰ্তিটো দীঘলে 25 হাত ওখ, মানে 50 ফুটমান ওখ হ'ব। আৰু এই মন্দিৰটোৰ লগতে শিৱ মন্দিৰ আৰু মনসা মন্দিৰো আছে। আমি গোটেইকেইটা মন্দিৰতে ধূপ চাকি জ্বলাই মহামায়া মন্দিৰলৈ আহিলোঁ। আৰু কালী মন্দিৰৰ পৰা মহামায়া মন্দিৰলৈ প্ৰায় 2 কিলোমিটাৰ মান আহিব লাগে। আৰু এইটোৱে হৈছে মহামায়া মন্দিৰৰ মুখ্য দুৱাৰ। এই দুৱাৰখনেদি সোমাই আহি আমি এইটো মন্দিৰ দেখিবলৈ পাওঁ। এইটোৱে হৈছে মহামায়া মন্দিৰৰ মেইন মন্দিৰ। আৰু এয়া দেখিছেনে মন্দিৰত ভক্তৰ ভিৰ, দীঘলীয়া লাইন লাগিছে। ময়ো চাকি বন্তিখিনি জ্বলাই লৈ লাইনত থিয় হ'ব লাগিব। আমাৰ বাকীখিনি মানুহে অলৰেডি লাইনত থিয় হৈ আছে। যিমানে টাইম বাঢ়ি গৈছে সিমানে ভক্তৰ ভিৰ বাঢ়ি যোৱা দেখিবলৈ পোৱা গৈছে। যিহেতু দুৰ্গা পূজা চলি আছে, সকলোৱে মাৰ আশীৰ্বাদ ল'বলৈ আহিছে মাৰ ওচৰলৈ। আৰু এয়াই হৈছে মহামায়া মাৰ প্ৰতিমূৰ্তি, মন্দিৰৰ সম্পূৰ্ণ ভিতৰ ভাগ। আৰু এয়া মন্দিৰৰ চাৰিওফালৰ পৰিৱেশ। মন্দিৰৰ সম্পূৰ্ণ ভিতৰলৈ যাবলৈ দিয়া নহয় দৰ্শনাৰ্থীক। বাহিৰৰ পৰাই নিৰ্মালী ফোট আদি দিয়ে। আৰু মাৰ নামত আগবঢ়োৱা চুৰ্ণিখন, ইয়াতে বটগছ এডাল আছে, বটগছত বান্ধিবলৈ দিয়া হয়, মনোকামনা পূৰণ হয় বুলি কয়। আৰু মাৰ নামত আগবঢ়োৱা নাৰিকলটো এই বটগছৰ তলতে ভাঙিবলৈ দিয়া হয়। আৰু ইয়াৰ মুখ্য মন্দিৰটোৰ ওপৰেৰে চিৰি আছে। এই চিৰিৰে ওপৰলৈ গ'লে আমি আকৌ দুটা মন্দিৰ পাম। এটা হৈছে দুৰ্গা মন্দিৰ আৰু আনটো হৈছে শিৱ মন্দিৰ। এতিয়া আমি দুৰ্গা মন্দিৰলৈ গৈ আছোঁ। মাজতে অলপ ৰৈ দিছোঁ, কাৰণ খুব ভাগৰ লাগিছে ৰাতিপুৱাৰ পৰা একো নোখোৱাকৈ। অলপ পানী খালোঁ দোকানৰ পৰা। আৰু সেইটো মন্দিৰ দৰ্শন কৰি আহি আমি ডাইৰেক্ট স্নানঘাটলৈ আহিলোঁ। মহামায়া মন্দিৰৰ পৰা প্ৰায় 1 কিলোমিটাৰমান হ'ব আহিব লাগে। আৰু ইয়াৰ ভিতৰলৈ সোমায়ে চাৰিওফালে মাত্ৰ গুহা দেখিবলৈ পাব। এয়া প্ৰকাণ্ড সাপ এডাল বনাই থৈছে। সাপডালৰ ভিতৰতো সোমাব পাৰি। ভিতৰত মন্দিৰ আছে। আৰু আমি ফাৰ্ষ্ট এই মন্দিৰটোৰ ভিতৰলৈ সোমালোঁ। আৰু এই মন্দিৰটোৰ দুৰ্গা মাৰ মূৰ্তি, গণেশ বাবাৰ মূৰ্তি, মহাদেৱ বাবাৰ মূৰ্তি, ভগৱান বিষ্ণুৰ মূৰ্তি আৰু কাৰ্তিক মহাৰাজৰ মূৰ্তি আৰু আপুনি লক্ষ্মী মাৰ মূৰ্তি দেখিবলৈ পাব। প্ৰায় সকলো ভগৱানৰ মূৰ্তি ইয়াতে আছে। আৰু ইয়াতে সেৱা লৈ আমি গুহাৰ ভিতৰলৈ গ'লোঁ। এইটো এটা গুহা। এইটো গুহাৰ ভিতৰতে সোমাই গৈ আমি আকৌ এটা দুৰ্গা মন্দিৰ পাম। আৰু এইটো মন্দিৰত পূজা চলি আছে। পূজাৰ হোম কৰি আছিলে, কাৰণ সেইদিনা নৱমী পূজা আছিলে, গতিকে পূজা চলি আছিল। আৰু ইয়াতে চাকি বন্তি জ্বলাই আমি মাৰ আশীৰ্বাদ ল'লোঁ। আৰু এতিয়া আকৌ এটা বেলেগ গুহাৰ ভিতৰলৈ সোমাইছোঁ। এইটো গুহাৰ ভিতৰতো ধুনীয়া ভগৱানৰ মূৰ্তি আছে। এটা গাই গৰুৰ ভিতৰত এয়া মূৰ্তি, আৰু হাতী বনাইছে, হাতীৰ ভিতৰত মূৰ্তি, কালী মা। আৰু এইবাৰ আহিছোঁ এই গছডালৰ ওচৰলৈ। গছডালৰ দুয়োফালে দুটা প্ৰকাণ্ড বাঘ বনাই থৈছে। আৰু গছডাল দেখিবলৈ সঁচা
যেন লাগে, কিন্তু মই ভাবিছিলোঁ ফাৰ্ষ্ট টাইম সঁচা গছ বুলি, কিন্তু নহয়। এইডাল এডাল চিমেণ্টৰে বনোৱা গছ হয়। ইমান প্ৰকাণ্ডকৈ বনাইছে এই গছডাল, পাতবিলাকো ইমান ৰিয়েল যেন লাগে। দেখিলে ফাৰ্ষ্ট টাইম গম নাপায় যে এইডাল চিমেণ্টেৰে বনোৱা এডাল আৰ্টিফিচিয়েল গছ বুলি। আৰু মিস্ত্ৰীবিলাকৰ কলা কৌশলী সঁচাকৈ প্ৰশংসনীয়, তেওঁলোকৰ প্ৰশংসা কৰিবই লাগিব। আৰু আমি এতিয়া গছডালৰ ভিতৰৰ গুহাৰ ভিতৰৰে গৈ আছোঁ, আৰু তাত এটা মন্দিৰ দেখিবলৈ পাব আপোনালোকে। প্ৰত্যেকটো বস্তুৰ ভিতৰতে আপোনাৰ মন্দিৰ দেখিবলৈ পাব। সাপৰ ভিতৰত মন্দিৰ, আৰু এয়া কালী মন্দিৰ। কালীমাৰ সেৱা জনাই আমি মন্দিৰটোৰ ভিতৰৰ পৰা ওলাই আহিলোঁ, আৰু এয়া কেইখনমান ফটো ইয়াতে লগাই দিছোঁ। এই মন্দিৰটোলৈ যদি অহা নাই আপোনালোকে আগতে, এবাৰ সঁচাকৈ আহিব। বহুত ভাল লগা মন্দিৰ এটা, চাব লগা মন্দিৰ এটা। তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে মই সামৰিলোঁ। ভাল লাগিছে যদি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো প্ৰেছ কৰি থ'ব। থেংকছ ফৰ ৱাচিং এণ্ড বাই বাই।